ডক্টর দামোদর মোদি দাস। হেল্ল' বন্ধুসকল, কি খবৰ? মোৰ বৰ্তমান মজা। আপোনালোকৰ মাজলৈ আজি আকৌ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক কম আৰু শুনাম আৰু দেখাম আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ আন এটা নাম আপোনালোকে জানেনে? নাজানা নেকি? মই আপোনালোকক দেখাই আছোঁ, শুনাই আছোঁ। বলক দেৰি নকৰি শুনাই আছোঁ। মই যদি জিকি যাওঁ, ৰাইজে মোক আগুৱাই লৈ যাওঁ, মই ৰাইজৰ আমাৰ ৰাস্তাটো মানে আগতে কৰিব লাগে। কোন পঞ্চায়তৰ পৰা আপুনি উঠিছে? বুৰবান্দা পঞ্চায়ত, কিমান নম্বৰ ৱাৰ্ড নম্বৰ? 4 নম্বৰ। অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? ডক্টৰ দামোদৰ মোদি দাস। দেখিলেনে নামটো? শুনিলেনে নামটো? ক'ব লাগিব এতিয়া। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নাম হৈছে ডক্টৰ দামোদৰ মোদি দাস। অ' মাই গড, এইটো কেনেকা নাম?